নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল সকলো ছাত্ৰ ছাত্ৰীৰ বাবে লৈ আহিছো আজি বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ অসমৰ এজন ষ্টুডেণ্ট হিচাপে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই যোৱাটো বাধ্যতামূলক লগতে অসমৰ জনসাধাৰণে ভিডিঅ'টো চাই যোৱাটো অতিকৈ প্ৰয়োজনীয় আজি প্ৰথমে আলোচনা কৰিম হিমন্তৰ সংবাদ মেলত 15টা ডাঙৰ ঘোষণা কৰিছে যিকেইটা ছাত্ৰ ছাত্ৰীৰ বাবে দৰকাৰী অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে দৰকাৰী তাৰ পিছত আলোচনা কৰিম কেতিয়াৰ পৰা ৰেগুলাৰ স্কুল কলেজ খোলা থাকিব অৰ্থাৎ ৰেগুলাৰ কৈ যাব পাৰিব স্কুল কলেজলৈ ছাত্ৰ ছাত্ৰীসকলে সেই বিষয়ে আলোচনা কৰিম তাৰ পিছত আলোচনা কৰিম লগতে সকলো ছাত্ৰ ছাত্ৰীৰ বাবে তিনিটা ভাল খবৰ ওলাই আহিছে ইয়াৰ প্ৰতিটো খবৰ অসমৰ এজন ষ্টুডেণ্ট হিচাপে চাই যোৱাটো অতিকৈ দৰকাৰী ছাত্ৰ ছাত্ৰীসকল তোমালোকে অতি মনোযোগেৰে শেষলৈকে ভিডিঅ'টো চাই থাকিবা আৰু চেনেলটো যদি তোমালোকে নতুনকৈ আহিছা তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবা এনেধৰণৰ নতুন নতুন সদায় ভিডিঅ'বিলাক পাই থাকিবলৈ আহক আমি দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথমে আলোচনা কৰিম শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ এক গুৰুত্বপূৰ্ণ সংবাদমেল এই সংবাদমেলত 15টা ডাঙৰ ঘোষণা কৰিছে ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱকসকলৰ লগতে অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কোৱা হৈছে যে জনতা ভৱনৰ পৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পুৱা 9:45 বজাত সম্বোধন কৰে এখন সংবাদমেল এই সংবাদমেলত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হয় এক নম্বৰত ঘোষণা কৰিছে যে অৰুণোদয় আঁচনিৰ সন্দৰ্ভত এই সংবাদমেল 33খন জিলাৰ 2299খন পঞ্চায়তক সাঙুৰি লৈছে এই আঁচনি 1ৰ পৰা 4 ডিচেম্বৰৰ ভিতৰত হিতাধিকাৰীয়ে লাভ কৰিব এই অৰুণোদয় আঁচনিৰ টকাখিনি তাৰ পিছতে কোৱা হৈছে 2 নম্বৰত কোৱা হৈছে অৰুণোদয় আঁচনিৰ যোগেদি অসমৰ প্ৰায় 90 লাখ লোক লাভান্বিত হ'ব আৰু 19.1001 লাখ হিতাধিকাৰীয়ে বাবে এই আঁচনি দিয়া হ'ব ততে 3 নম্বৰ ঘোষণা কৰি কৈছে যে কৰোনা কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি 15 ডিচেম্বৰৰ পৰা কিছু হোষ্টেল খুলি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ফাইনাল ইয়াৰৰ সকলো শিক্ষাৰ্থী হোষ্টেললৈ পুনৰ ঘূৰি আহিব পাৰিব তাৰ পিছতে কোৱা হৈছে 4 নম্বৰ ঘোষণাটোত কৰোনাৰ প্ৰকোপ কিছু সামকটাৰ বাবে প্ৰায়বোৰ কোভিড কেয়াৰ চেণ্টাৰ বন্ধ কৰা হৈছে অৱশ্যে পৰিস্থিতি অৱনতি ঘটিলে পুনৰ খুলি দিয়া হ'ব চেণ্টাৰসমূহ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 5 নম্বৰ ঘোষণা কৰি কয় যে 1 জানুৱাৰীৰ পৰা সকলো শিক্ষানুষ্ঠান খুলিব পাৰিব আৰু নাৰ্সাৰীৰ প্ৰাথমিক স্কুলবোৰ খুলিব পাৰিব 1 জানুৱাৰীৰ পৰা কৰোনা প্ৰটকল কেনেকৈ মানিব লাগিব ৰাজ্য চৰকাৰে জাৰি কৰিব ইয়াৰ ওপৰত নিৰ্দেশনা আৰু যিসকল স্কুল কলেজ খুলিবলৈ বাকি আছে আৰু সম্পূৰ্ণকৈ স্কুল কলেজ ক্লাছ হ'বলৈ বাকি আছে সেইসকল ছাত্ৰ ছাত্ৰী 21 বৰ্ষৰ 1 তাৰিখৰ পৰা খোলা হ'ব সকলো স্কুল কলেজ তাৰ পিছত কোৱা হৈছে অৰুণোদয় 6 নম্বৰ ঘোষণাটোত কৰি কয় যে অৰুণোদয় আঁচনিৰ বাবে 28,000 কোটি টকা আবণ্টন আঁচনি ৰূপায়ণৰ বাবে 504 গৰাকী সহায়ক নিযুক্তি দিছে অসম চৰকাৰে আৰু অৰুণোদয় আঁচনিৰ বাবে চৰকাৰে খৰচ কৰিব 2800 কোটি টকা আৰু আঁচনি ৰূপায়ণৰ বাবে 504 গৰাকী মানুহ নিয়োগ কৰিছে যাতে সুকলমে টকাখিনি প্ৰত্যেকগৰাকী মহিলাৰ বেংক একাউণ্টলৈ সোমাব পাৰে নম্বৰ ঘোষণাটোত কৰি কয় যে অহা মঙ্গলবাৰে আমিনগাঁৱত মুখ্যমন্ত্ৰীয়ে শুভাৰম্ভ কৰিব অৰুণোদয় আঁচনিৰ জৰিয়তে 830 টকাকৈ লাভ কৰিব এগৰাকী হিতাধিকাৰীয়ে প্ৰত্যেকগৰাকী মহিলাৰ বেংকত 830 টকাকৈ সোমাব তাৰ পিছতে 8 নম্বৰ ঘোষণাটোত কোৱা হয় যে অৰুণোদয় কল চেণ্টাৰ খোলাৰ কথাও ব্যক্ত কৰি মন্ত্ৰীগৰাকীয়ে কৈছে পুঁজি লাভ কৰাত যদি কিবা অসুবিধা হৈছে এইটো নম্বৰত জনাব পাৰিব হিতাধিকাৰীয়ে অতি সোনকালে সেই নম্বৰটো মুকলি কৰিব নম্বৰটো মুকলি কৰাৰ লগে লগে আমি আৰু এটা ভিডিঅ'ৰ সৈতে আপোনালোকক জনাই দিম নম্বৰ ঘোষণাটো কৰি কয় যে এই আঁচনিৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিমাহে প্ৰয়োজন হ'ব 180 কোটি টকা প্ৰথম পৰ্যায়ত 29খন জিলাত কাৰ্যকৰী হৈছে এই আঁচনি তাৰ পিছত 10 নম্বৰ ঘোষণাটোত কোৱা হয় যে বছৰৰ এটা মাহ অৰুণোদয় মাহ হিচাপে উদযাপন কৰা হ'ব এই মাহটো সমগ্ৰ ৰাজ্যত অৰুণোদয় আঁচনিৰ সন্দৰ্ভত সমীক্ষা কৰা হ'ব হিমন্ত বিশ্ব শৰ্মাই 11 নম্বৰত ঘোষণা কৰিছে যে চৰকাৰী চাকৰি থকা কোনো পৰিয়ালে যদি অৰুণোদয় আঁচনিৰ সুবিধা লাভ কৰে তেনে লোকৰ বিষয়ে প্ৰশাসন অৱগত কৰিবলৈ আহ্বান জনায় লগে লগে দৰমহাৰ পৰা কাটি লোৱা হ'ব উক্ত ধনসমূহ
12 নম্বৰত ঘোষণা কৰি কয় যে গড়ত গাড়ী ট্ৰেক্টৰ ফ্ৰিজ থকা পৰিয়ালে লাভ নকৰে অৰুণোদয় আঁচনিৰ সুবিধা স্পষ্টকৈ এই কথা প্ৰকাশ কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰি কয় যে 13 নম্বৰত অৰুণোদয় আঁচনি লাভ কৰা প্ৰতিটো পৰিয়ালৰ ঘৰত লগোৱা হ'ব লগো লগতে তেওঁলোকৰ পৰিয়ালক অৰুণোদয় পৰিয়াল ৰূপে নামাকৰণ কৰা হ'ব বুলি ঘোষণা কৰিছে 14 নম্বৰ ঘোষণাটোত কোৱা হয় যে এই আঁচনিৰ ধন পোনে পোনে গৃহিণীৰ একাউণ্টত জমা হ'ব নিশ্চিত দিলে মন্ত্ৰীগৰাকীয়ে অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মাই 15 নম্বৰ ঘোষণা কৰিছে যে বিটিচি নিৰ্বাচনৰ পাছতে বিটিএডিত প্ৰযোজ্য হ'ব এই অৰুণোদয় আঁচনিৰ টকা আজি দ্বিতীয় নম্বৰতে আলোচনা কৰিম ডিচেম্বৰৰ 1 তাৰিখৰ পৰা সলনি হ'ব দেশৰ বহুকেইটা নিয়ম নীতি কাৰণক আজি কি নিয়ম নীতি সলনি হ'ব অসমৰ এজন জনসাধাৰণ হিচাপে এই ভিডিঅ'টো শেষলৈকে চাই যোৱাটো কৰ্তব্য ইয়াত কৈছে ৰেল সেৱা তথা গেছ চিলিণ্ডাৰৰ সৈতে জড়িত বহুকেইটা নিয়ম সলনি হ'ব 1 তাৰিখৰ পৰা যাৰ প্ৰভাৱ পৰিব পোনে পোনে সাধাৰণ মানুহৰ জীৱনৰ ওপৰতো পৰিব কৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই কিছু নিয়ম সলনি কৰিছে ধনৰ লেনদেনৰ ক্ষেত্ৰত এই নিয়ম বান্ধি দিয়া হৈছে ইয়াৰ বাহিৰে চৰকাৰী তৈল কোম্পানীয়ে প্ৰতিমাহে গেছৰ দাম আপডেট কৰে এনে বহুকেইটা নিয়ম সলনি হৈছে জানো আহক নিয়মসমূহ কি আজি 1 ডিচেম্বৰ পৰা 5টা গুৰুত্বপূৰ্ণ বিষয় সলনি হৈ গৈছে ইয়াত 1 নম্বৰ কোৱা হৈছে যে এলআইসি বা অন্য বীমা পলিচি প্ৰিমিয়াৰ ক্ষেত্ৰত হাল সলনি কৰিব পাৰে চৰকাৰে এতিয়াৰ পৰা 5 বছৰৰ পলিচি হোল্ডাৰসকলে প্ৰিমিয়াৰ টকা 50% পৰ্যন্ত কমাব কোৰ্টত কোৱা হয় যে আৰবিআইৰ আৰটিজিএছৰ সুবিধামতে ডিচেম্বৰ মাহৰ পৰা বেংকৰ টকা লেনদেন কৰাৰ ক্ষেত্ৰত কিছু নিয়ম হাল সলনি কৰা হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া আৰটিজিএছৰ 24/7/365 কৰাৰ কথা ঘোষণা কৰিছে অৰ্থাৎ এতিয়াৰ পৰা আৰটিজিএছৰ জৰিয়তে 24 ঘণ্টাত টকাৰ লেনদেন কৰিব পাৰিব আৰবিআইত সকলো সময়তে বেংকৰ এই সুবিধা আপোনাৰ বাবে লাভজনক হ'ব নম্বৰত কোৱা হয় যে এই ডিচেম্বৰৰ পৰাই চলিব বহুকেইটা নতুন ট্ৰেইন ভাৰতীয় ৰেলৱে সিদ্ধান্ত মৰ্মে আৰম্ভ হ'ব ট্ৰেইনসমূহ 1 ডিচেম্বৰৰ পৰা আকৌ নতুনকৈ কেইবাখনো ট্ৰেইন আৰম্ভ হ'ব কৈছে ইয়াৰ মাজত আছে জিলাম এক্সপ্ৰেছ তথা পাঞ্জাব মেইন ট্ৰেইন নম্বৰতে সলনি হ'ব ৰন্ধন গেছৰ দাম প্ৰত্যেক মাহৰ প্ৰথমটো দিনতে গেছ চিলিণ্ডাৰৰ দাম সলনি কৰা হয় হেমতে 1 ডিচেম্বৰতো দেশজুৰি ৰন্ধন গেছৰ দাম সলনি হ'ব বিগত মাহত অৱশ্যে দামৰ কোনো হাল সলনি হোৱা নাছিল কিন্তু এই মাহতে হাল সলনি হোৱাৰ সম্ভাৱনা আছে নম্বৰ সলনি হ'ব ঠিকাদাৰে নাপায় কাম পথ নিৰ্মাণ বা যিকোনো চৰকাৰী কামৰ ঠিকা কৰা ঠিকাদাৰলৈ চৰকাৰৰ বিশেষ সকিয়নি কৈছে এতিয়াৰ পৰা ঠিকাদাৰৰ কামত বিসংগতি হ'লে সেই ঠিকাদাৰক জনক ব্লেক লিষ্টত কৰিব চৰকাৰে নম্বৰ গুৰুত্বপূৰ্ণ খবৰটোৰ সৈতে আছে CAIT লেটাৰ নো নিৰ্মলা সীতাৰামন কৈছে বেংকৰ সৈতে ই-কমাৰ্চ কোম্পানীসমূহৰ অবৈধ চুক্তি কৈছে যে বিত্তমন্ত্ৰীলৈ বিস্ফোৰক স্মাৰ্ট ক্ষুদ্ৰ ব্যৱসায়ীসকলক কৈছে যে যিসকলে ফ্লিপকাৰ্ট এমাজন ব্যৱহাৰ কৰে সেইসকলৰ বাবে এটা ডাঙৰ খবৰ কৈছে যে এমাজন ফ্লিপকাৰ্টৰ দৰে বিদেশী মালিকাধীন ই-কমাৰ্চ কোম্পানীসমূহৰ সৈতে গোপনে বুজা পৰা কৰি দেশৰ ক্ষুদ্ৰ তথা দোকানসমূহৰ সৈতে পক্ষপাতিত্ব কৰিছে দেশৰ বেংকসমূহে এই ক্ষেত্ৰত আৰবিআইৰ আচৰণবিধি লংঘন কৰাৰো অভিযোগ আছে এই অভিযোগৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰামনলৈ চিঠি প্ৰেৰণ কনফেডাৰেশ্যন অফ অইল ইণ্ডিয়াৰ ট্ৰেডাৰ্ড ইয়াৰ তেওঁলোকৰ আবেদন বিত্তমন্ত্ৰীয়ে যেন তৎপৰতাৰে বিষয়টো পৰীক্ষা কৰি এই সন্দৰ্ভত কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে দেশৰ প্ৰায় 7 কোটি ক্ষুদ্ৰ ব্যৱসায়ৰ প্ৰতিনিধিত্বকাৰী সংস্থা CAITৰ অভিযোগ এমাজন ৱালমাৰ্ট মালিকাধীন ফ্লিপকাৰ্ট তথা অন্য ই-কমাৰ্চ কোম্পানীসমূহৰ সৈতে গোপনে চুক্তি কৰিছে দেশৰ বহুকেইটা বেংকে এই পক্ষপাতিত্ব বলি হৈছে দেশৰ ক্ষুদ্ৰ ব্যৱসায়ী তথা সাধাৰণ মানুহ এই ক্ষেত্ৰত বেংকসমূহে এই সকলো সাইটৰ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আকৰ্ষণীয় কেশবেক ইনষ্টেল ডিসকাউণ্ট সহ একাধিক অফাৰ দিয়ে ইয়াৰ ফলত কেৱল সংশ্লিষ্ট ই-কমাৰ্চ কোম্পানীসমূহৰ ক্ৰেতাসকলৰ সংখ্যা বঢ়াই নহয় দেশৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ ব্যৱসায় হ্ৰাস কৰিছে কয় যে SBI এক্সিছ তথা ICICI বেংকৰ দৰে দেশৰ বৃহৎ বেংকসমূহ ই-কমাৰ্চ সাইটসমূহৰ মাজত একাধিক অফাৰ বিতৰণ কৰে কিন্তু দেশৰ ক্ষুদ্ৰ দোকানী আৰু ব্যৱসায়ীৰ অনলাইন পেমেণ্টৰ এই ধৰণৰ সুবিধা নিদিয়ে তেওঁলোকক বঞ্চিত কৰা হয় বেংকসমূহে এই স্বেচ্ছাচাৰিতা কেনেকৈ কৰিছে এই স্পষ্টকৈ জনা নাযায় লগতে চিন্তাৰ বিষয় হ'ল আৰবিআই বা কোনো বিশেষজ্ঞ এই বিষয়টোক লৈ এই পৰ্যন্ত কোনো গুৰুত্বই দিয়া নাই
ছাত্ৰীসকলে এতিয়া আলোচনা কৰে মেঘ জানুৱাৰীৰ পৰা খুলিব প্ৰাইমাৰীৰ পৰা ষষ্ঠম শ্ৰেণীলৈকে বিদ্যালয় অনলাইন ক্লাছ বন্ধ হ'ব এই তাৰিখে কোৱা হৈছে শিক্ষামন্ত্ৰীয়ে জনালে সবিশেষ 15 ডিচেম্বৰৰ পৰা বন্ধ হৈ যাব অনলাইন ক্লাছসমূহ আৰু 1 জানুৱাৰীৰ পৰা খুলিব স্কুল কলেজ সম্পূৰ্ণকৈ আৰু 15 ডিচেম্বৰৰ পৰা খুলিব হোষ্টেলসমূহ যিসকলে হোষ্টেলত থাকি পৰে সেইসকলৰ বাবে আহি গৈছে এটা সুখবৰ হোষ্টেলসমূহ খুলিব 15 ডিচেম্বৰৰ পৰা ইয়াত কোৱা হৈছে যে অহা 1 জানুৱাৰীৰ পৰা পৰ্যায়ক্ৰমে প্ৰথমৰ পৰা ষষ্ঠম শ্ৰেণীলৈকে ক্লাছসমূহ খুলিব 2021 বৰ্ষৰ 1 জানুৱাৰীৰ পৰা খুলিব কৈছে এই বিষয়ে শিক্ষা বিভাগে জাননী জাৰি কৰিব 15 ডিচেম্বৰৰ পৰা অনলাইন ক্লাছসমূহ বন্ধ কৰাৰ বাবে শিক্ষকক আহ্বান জনোৱা হ'ব সংবাদমেলত জনালে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 15 ডিচেম্বৰৰ পৰা সীমিতভাৱে হোষ্টেলসমূহ খোলা হ'ব অৱশ্যে কেৱল চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলহে আহিব পাৰিব হোষ্টেললৈ অহাৰ আগত চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলৰ কোভিড টেষ্ট কৰোৱা হ'ব যিসকল ছাত্ৰ-ছাত্ৰী হোষ্টেলত থাকিব সেইসকলৰ কোভিড টেষ্ট কৰাব আৰু সকলো ছাত্ৰ-ছাত্ৰী হোষ্টেলত যাব নোৱাৰিব যিসকলে ফাইনেল ইয়াৰ্ছ আছে সেইসকল ছাত্ৰ-ছাত্ৰীয়ে যাব পাৰিব হোষ্টেললৈ